दिनै मिरु आफादनि बिथोन बादियै दिनै 12 साननि पदयात्रा बे जात्राया जोंनि खौसेथिनि जात्रा परिबर्तननि जात्रा आरो सरकार गोदान सरकार इउपिपिएल बानायनायनि जात्रा होननानै बुंनांगोन 100% जोङो गरेस्वर समस्तियाव जय जानाया खातां जाबाय इउपिपिएल दोलोआ आरो जोङो सेन्ट्रेल लेभेलाव माने 30टानिख्रुइ अधिक सिट लानानै जय जानायाबो खातां जिहेतु जों नोंथांमोना नुनो मोनदों दिनैनि तारिखाव प्रतिटि जाति जनगोष्ठीफोरा जोंखौ सहयोग होदों आरो बेनि बेलानि खेत्रआव मैखौ आङो गरेस्वर समस्तिनि बेलायाव आं बेखौनो बुंनो सानदों महेश्वर बसुमतारी बिथाङा 10टा बोसोरनि गेजेराव जिहेतु पछिमारि दलंनि सायाव माने दिनै 10टा बोसोरावबो बिथाङा दलंखौ बानायनो हादिया पेकेज थानाय जितु फान्ड दङमोन बे फान्ड थासेयावबो बिथाङा दलंखौ बानायनो हायाखै आरो बेनि बागैबो माने लामाफोराव माने प्रतिटि सुबुरियाव कुनु मोनसे लामा बानायनो हायैखौ जों नुनो मोन्दों गंब्रै मेडिकेल दङ गंब्रै मेडिकेलनि भितराव गंसेखौबो बिथाङा डक्टर बा नार्स बा जिखुनु बेबस्थाखौ खालामनो हानो हायाखै बेनिखायनो बिथाङा सासे बेर्थ होननानै बुंनांगोन आरो हाग्रामाया जितु माने लुण्ठन खालामबाय साकरि बाकरिनि खेत्रआव बेनि खेत्रआवबो माने रायजो राजाया बिपिएफ दोलोखौ माने नेवसिदों गिबि खामानि हिसाबै नोंथाङा मा खालामगोन होननानै आसा खालामो जिहेतु लामा सामा जेबो गैया दलंफोरा जायाखै माने मेडिकेल इडुकेसन माने पाब्लिक हेल्थनिफ्राय आदि करि लानानै जि डिपार्टमेन्टफ्रा जोंनि प्रयोजनसिन बांसिन माने गोनांथि दङ बे डिपार्टमेन्टनि सायाव जों बांसिन माने सिगां माने पदक्षेप लागोन दिनै जे बे पदयात्रायाव हाबाफारि लादों खमैबो माने 12नि बांसिन माने बेयाव सहयोग खालामदों 12 আজি আমার শেষ মানে কার্যসূচী কেন্দ্রীয় কমিটির যেটো নির্দেশমর্মে যেটো পদযাত্রা করব দিছিলে আমার 20 তারিখের পৰা আজি 12 দিনা শেষ কার্যসূচী এই কার্যসূচীর দ্বারা আজি যেটো মানে যাত্রা এই যাত্রার মানে কমিও মানে 1500তকৈ অধিক মানে সংখ্যক ইয়ার মানে সহযোগ কৰাটো আমি দেখিছোঁ আৰু এই হিচাপে আজি ক'ব পাৰোঁ আমি আজি দিনটোত যিখিনি 12 দিনীয়া কাৰ্যসূচী ঘূৰি আমি দেখিলোঁ মানে 100% আমি জয় হোৱাটো নিশ্চিত কমেও আমি 27,000 ভোট লৈ নিশ্চিতভাৱে জয় হ'ম गरेस्वर সমষ্টি কোনো চুবুৰীৰ মানে ৰাস্তা পদূলি একো হোৱা নাই আজি তাৰিখত মানে যিটো নিজে ঘোষণা কৰিছিল বা হাগ্ৰামা আহি দলংখন বনাব আহিছিলে আজি তাৰিখত নোলালে 5টা বছৰ নহয় 10টা বছৰৰ তেখেতে মানে দলংখনে বনাব নোৱাৰিলে মাথাউৰিটো একো কৰিবই নোৱাৰিলে আৰু তাৰে বাহিৰেও বিচিডিচিৰ যিটো চেয়াৰমেন সকলে মানে আজি আমি চিৰাকুণ্ডিত সোমাই চুবুৰীত সোমাই ঘৰৰ মানে দৰ্জা নাই খিৰিকী নাই ফাউণ্ডেশ্যন হৈ আছে ক'ৰবা মানে লিংটাৰে নাই কিবাই নাই সেইটো ধৰণৰ অভিযোগ আহিছে পইচা লৈছে কিন্তু ঘৰটো বনাই দিয়া নাই হিচাপে মানে চুবুৰীৰ বিনিবিচাৰীসকলে ইয়াৰ অভিযোগ উঠাইছে সেই হিচাপে তেখেতসকলে কোনো নেতৃত্ব ল'ব পৰা নাই গণেশৰৰ যিহেতু নেকি ইএম আছে মহেশ্বৰ বসুমতাৰী তেখেতে থাকোঁতে আপুনি কেনেকৈ জয় হ'ব মহেশ্বৰ বসুমতাৰীৰ কথা কি ক'ম তেখেতে মানে লুটিবহে জানে কোনো মানে প্ৰতিনিধিৰ মানে তেখেতৰ গুণ নাই যিহেতু তেখেতে ব্যৰ্থ এজন ইএম বুলি ক'ব লাগিব যিহেতু মাথাউৰি বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰে তেখেতে ইএম এই ইএম থাকোঁতে 5টা বছৰৰ মাজত থাকোঁতে আমাৰ বগৰীবাৰী উত্তৰ আৰিজোৰা দক্ষিণ আৰিজোৰা আৰু বৰপথাৰ এই 4টা জাগাত মানে মাথাউৰি ছিঙি আমাৰ কৃষক ৰাইজক ইমান হাৰাশাস্তি দিলে লাঞ্ছিত বঞ্চিত মানে কি বুলি কয় মানে একদম মানে দুৰ্যোগত আমাক ভুগিব লগা কৰিছে এই হিচাপে আজিৰ তাৰিখত আমি ক'ব পাৰোঁ তেখেতে কোনো প্ৰতিনিধিত্ব কৰাৰ তেখেতৰ গুণ নাই বুলি ক'ব লাগিব জয় হ'লে আপুনি প্ৰথম কাম কোনটো ল'ব বুলি আগবাঢ়ি ল'ব বুলি আশা কৰিছে প্ৰথম আমাৰ মানে কমিউনিকেশ্যনটো আৰু হেল্থ ডিপাৰ্টমেণ্ট এডুকেশ্যন আৰু পাব্লিক হেল্থ এই 4টাই আমি বেছি প্ৰাধান্যভাৱে চোৱা যাব কমিটিৰ সহযোগত আমি অন্তিম দিন আমাৰ 12টা ভিচিডিচি আজি অন্তিম পৰ্যায়ত আমি জলকুচি প্ৰাইমাৰীত আমি পৰিৱৰ্তনৰ পদযাত্ৰা আৰম্ভ কৰিছোঁ আমি ৰাতিপুৱাৰে পৰা
প্ৰায় 2000 মানুহ লৈ UPPL দলক ভাল পোৱা UPPL দলৰ প্ৰতি আকৃষ্ট হোৱা 2000 কৰ্মী আৰু সমৰ্থকক লৈ আমি এই পদযাত্ৰা কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে দেউলকুচি প্ৰাইমেৰীৰ অন্তৰ্গত যিখিনি পদপথ আছে, যিখিনি ৰাস্তা ঘাট আছে, এই ৰাস্তা ঘাটখিনি পৰ্যবেক্ষণ কৰা আৰু এই পদপথত লগ পোৱা ব্যক্তিসকলক BPF দলৰ 17 বছৰীয়া যি দুৰ্নীতি, অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সজাগ কৰা। আপোনালোকে জানে যে গড়েশ্বৰ সমষ্টিৰ প্ৰাক্তন ইয়াম মহেশ্বৰ গোস্বামী ডাঙৰীয়াৰ এইটো হোম BCDC। এই BCDCত যিখিনি উন্নতি হ'ব লাগিছিল তেওঁ উন্নতি কৰিব পৰা নাই কাৰণে আজি দেউলকুচি BCDCয়ে যথেষ্ট সংখ্যক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক এই পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এটা কথা স্পষ্ট কৰিছে, এইবাৰ দেউলকুচি BCDCৰ পৰাই মহেশ্বৰ গোস্বামীক বিদায় দিয়াটো প্ৰায় নিশ্চিত হৈছে আৰু মহেশ্বৰ গোস্বামীৰ ইয়াম হৈ থকা সময়ছোৱাত এই দেউলকুচি BCDCৰ ওচৰতে বগৰীবাৰী যি মথাউৰি এইটো ভাঙি যোৱাৰ ফলত এই অঞ্চলৰ শ শ মানুহ ক্ষতিগ্ৰস্ত হৈছে, শ শ কৃষিভূমি বিনষ্ট হৈছে আৰু এই কাৰণেই ৰাইজ তেওঁৰ ওপৰত অতিষ্ঠ হৈ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি আহ্বান জনাইছোঁ আজিৰ এই পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে এই BCDC তথা গড়েশ্বৰ সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে তেওঁলোকে পৰিৱৰ্তনৰ স্বাৰ্থত আমাৰ এই পৰিৱৰ্তন যাত্ৰাত অংশীদাৰ হওক আৰু BTRক এখন স্বচ্ছ আৰু নিকা চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহযোগ কৰক। সুদীৰ্ঘ 17 বছৰ BPF দলৰ যি অপশাসন, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এইবাৰ UPPL দলৰ সভাপতি মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি এই পদযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ BPF চৰকাৰক ওপৰাই পেলাৰ কাৰণে উঠি পৰি লাগিছে। বিগত 17 বছৰত BPF চৰকাৰে শাসনৰ নামত যি শোষণ কৰি আহিলে এয়া ৰাইজে ইতিমধ্যে গম পাইছে। ৰাইজে BPF চৰকাৰক বিদায় দিবলৈ ওলাইছে। গড়েশ্বৰ সমষ্টিৰ প্ৰাক্তন ইয়াম মহেশ্বৰ গোস্বামী তেখেতে বগৰীবাৰীৰ যি মাথাউৰিটো আছিল এই মাথাউৰিটোক সুদীৰ্ঘ বিগত বছৰবোৰত মানে খিৰতি গাই হিচাপে ব্যৱহাৰ কৰিলে। বিজ্ঞানসন্মতভাৱে মাথাউৰিটো নিৰ্মাণ নকৰাৰ ফলত আজি ৰঙিয়া অঞ্চলবাসীৰ লগতে খণ্ডিগড়, ঢেপাৰগাঁও, বিয়াপাৰা বিভিন্ন অঞ্চল বানত প্লাবিত হৈ গ'ল। গতিকে আমি এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ যে এইবাৰ BDC অঞ্চলত UPPL দলৰ চৰকাৰ হোৱাটো খাটাং। বিগত দিনত BPF চৰকাৰৰ নেতৃত্বত কোনো ধৰণৰ শিক্ষানুষ্ঠানেই হওক বা স্বাস্থ্য কেন্দ্ৰই হওক বা স্কুল কলেজে হওক তেনেকুৱা ধৰণৰ কোনো উন্নয়নমূলক কাম তেখেতসকলে কৰা নাই। ৰাস্তাবিলাকত যাব নোৱাৰি মানুহবিলাকে জীয়াতু ভোগ কৰিবলগীয়া হৈছে। যিবিলাক বাটপথ আপোনালোকে ইতিমধ্যে দেখা পাইছে, এই বাটপথৰ জৰিয়তে মানুহ অহা যোৱা কৰাটো দূৰৰ কথাই, যদি এজন পেচেণ্ট যদি যাবলগীয়া হয় বিভিন্ন সময়ত আমি দেখা পাইছোঁ ৰঙিয়াৰ পৰা যিটো লতিবাৰী পথ, এই পথটোত যদি কোনোবা আইমাতৃসকল প্ৰসূতি বিভাগত ভোগ কৰিছে তেখেতসকলে ৰাস্তাতে ডেলিভাৰীটো ক্লিয়াৰ হৈছে। গতিকে এইবাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে এইবাৰ মহেশ্বৰ গোস্বামীক বিদায় দিব আৰু পবিত্ৰ কুমাৰ বড়োৰ জয়টো এইবাৰ